হ'ব দাদা তুমি বেছিয়া কৰি আছা অকমান এটা কোৱাচোন যাবানে নাই টোপনি মাৰা বাহাৰ জুৰিব নালাগে কোৱাচোন গনবা তই নকৰা কেলে ৰিংকি তুমি কোৱা আকৌ তোমাৰ পেহা হয় এই হয় দিয়ক আপুনিনো কিয় মতা নাই কথা কওক আকৌ কিবা এটা ইয়াতে আহিছো গুটেইবোৰ লগ লাগি গৈ পেলাই ফুৰিও ভাল লাগিব আৰু ঘৰৰ পৰানো কেতিয়া কেনেকৈ ওলামগে এতিয়া অকমান ফুৰিব ওলাই আহিছো যিহেতু ফুৰিয়ে যামগে একেলগে ঘৰলৈ তোমালোকে আৰু কোৱা লাভ নাই পেহা একদম ভয় টোপনিতে পৰিলে টোপনি নাই এইবোৰ ভাও ধৰিছে পইচা খৰচ হ'ব যে আমাক নিলে সেইকাৰণে এনেকুৱা ভাও ধৰিছে ৰাম তোমালোকৰ পৰা মানে শান্তি নাই আৰু টোপনি অকণমান মাৰিব নোৱাৰো ৰাতিটো গৰমত টোপনি অহা নাই বোলো এতিয়া লাইনটো আছে অকণমান টোপনি মাৰিলেও ইয়াতে হ'লে বিচনা কেইখনটো পাবলৈ নাই চব বুকিং হে হ'ব হ'ব যোৱা কাইলৈ ওলাবা ক'ত যোৱা য'ত যোৱা যাবা দেখাই লৈ আহিমগে এদিন থাকি পেলাই আহিব লাগিব কিন্তু মোৰ ইমান পইচা নাই আকৌ 4-5 দিন থাকিবলৈ পাই গলো নামি দে তহঁতৰ জেগা পাই গলো দাদা গাড়ী ইয়ালৈ কেলাই আনিছে ডাইৰেক্টকে সোমাই নাযাব হেৰি কি নানিব নোসোমাব লগাই দিছে হে এইটো চৰকাৰৰ ৰাস্তা গাড়ীখনৰ পৰাতো মানুহকেইটাক নামিবলৈ দিয়ক হে আমি কিবা নাজানো নেকি ক'ত পাৰ্কিং কৰিব লাগে নালাগে হে আৰু কি নোসোমাব কৈ আছে হ'ব দিয়ক দাদা মই ভাবিছিলো আপোনালোকে সোমাই যাব বুলিহে সেইকাৰণে কৈছিলো বোলো নোসোমাব কিছুমান মানুহে নাজানি সোমাই যায় নহয় আহক এতিয়া চাবলৈ আহিছে যদি টিকট কাটিব লাগিব ইয়াত টিকট নকটাকে সোমাব নোৱাৰে বোলকা হ'ব দে আৰু খং কৰিব নালাগে তাৰো ভুল হোৱা নাই আমাৰো ভুল হোৱা নাই আৰু কোনোবা কিচাকে সোমাই লৈ যায় সেইকাৰণে কৈছে আমি অকল গাড়ীখন গেটৰ সন্মুখলৈ লৈ আহিলো নহয় কিছুমান মানুহেতো তাতে নামি আছে মই অথনি দেখিছিলো নহয় হে যা তহঁতি সোমাই যাগৈ মই টিকট কেইটা কাটি লৈ যাম গেটৰ আৰু থাকিব নালাগে টিকট কাউণ্টাৰত আকৌ বা কি কৰে সোধে আকৌ যা ভিতৰলৈ যা তহঁতি খং নকৰিবি মোৰ চুলি আগ পাইছিলে খং মোৰ একেবাৰে হেঁচা মাৰি ধৰিলো সেইজনাক হে এনেকে ডিউটি দিয়ে মানুহক ভালকে সন্মান কৰিবলৈ নাযায় কথা ক'বলৈ নাজানে ভালকে ক'লেওতো হয় হে আমি কিবা নাজানো নেকি নজনাবোৰকো ক'ব লাগিব ভালকে সিহঁতি চাকৰি লৈ পেলাই ইয়াত গেটৰ সন্মুখত ডিউটি কৰি আছে যিহেতু হে হ'ব যা তই টিকট কেইটা কাটি লৈ আমি জীয়াই থাকো এইফালে এইটো কি হয় কহিচোন তহঁতি পাৰ নে নোৱাৰ ময়ো প্ৰমাণ চাব লাগিব এনেই চিৰিয়াখানা চাব আহিলে নহ'ব নহয় জন্তুবোৰৰ নামবোৰো জানিব লাগিব এফালে কেলে তহঁতি পঢ়া নাছিলি ইহঁতি এনেকে পাৰতো শুই থাকে আকৌ পানীটো মন গলে যায়গে হে কি আছিলে নামটো তহঁতৰ ভাগৰ কিতাপখনত আছিলে যে কচোন তহঁতি কোনে পাৰিবি দুইটাৰ মাজতে এখন কি দেখিছ এই হাতৰ 5টা আঙুলিয়ে চ পৰিবলৈ হলে গোটেইবোৰ শুদ্ধকে কবি হে এতিয়া শিল কবলৈ আহিছ তহঁতি কিতাপত কি পঢ়া এইবোৰ ভালকে মনোযোগ দি নপঢ়া এইটো চিল হয় চিল গম পাইছ এতিয়া সেইফালে যামগে কোচত লুকাব নালাগে তোৰ আকৌ কি হ'ল এনেকে মুখ মেলি চাই আছে যে মাখি খাবলৈ মন গৈছে নেকি হে তয়ো এটা গাধ হয় বল সেইফালে যামগৈ ৰবা চাইছো কি কৰিছে এইফালে ভলুকাকো ফোনটো লগাব লাগে ইহঁতি বা ক'ত আছে আকৌ কৃষ্ণ বুলি চোৱাও দেই এইবোৰ কি দেখিবলৈ পাইছো বাৰু আচৰিত ধৰণৰ হে সঁচাকে কৈছো তুমি ওচৰলৈ নাযাবা পাহি তোমাক এবাৰ ৰঙা চুলি দেখা পাই পেলাই সঁচাকে যদি তোমাকো ভাল লাগি যায় তোমাকো চকুটি মাৰি একদম পলুৱাই লৈ যাব সঁচাকে কৈছো আকৌ তাৰপিছত গোটেই গিলি থব এনেই তুমি চাপৰ চুটি মানুহ আকৌ শুনা কথা কৈ আছ তহঁতি হে মোৰ পিছে আহিবলৈ কৈছো নে গাধৰকেইটা চালা এটা জন্তুৰ নাম নাজানা এফালে একেটা কি চাহি মানে তহঁতি মোক চেলেঞ্জ কৰিছ মাৰ পুতাহঁত লগ লাগি মোক চেলেঞ্জ কৰিছ হে তহঁতি কি ভাবিছ এই ভলুকা সেই আন্দোলনৰ দিনতে ইংলিছত লেটাৰ লৈ পাছ কৰা মানুহ গম পাইছ তহঁতক এতিয়াই কৈ আছো মই এই জন্তুটো কি নাম হে অসমীয়াত সিংহ বুলি গম পাইছ কিন্তু ইংলিছত তহঁতক কৈছো শুন এইকেইটা ইংলিছত আইৰণ হল বুলি আপুনি সকলোবোৰ জন্তুৰ নাম নাজানে এতিয়া গম পালে হে একেটা আইৰণ নহয় লায়ন
সেইকেইটা কি আকৌ ৱা চাচোন সেইটো পানীত কেনেকে মোনাত পোৱালিটো লৈ আছেগে কি আকৌ এইটো আৰু সেইটো শিলৰ ওপৰতো উঠি আছে সেই মুখৰ কিবা মুচকেডাল দাড়িকেইডাল কেনেকে লৰাই আকৌ সেইটো টিকিলা লৰা নেকি সেইটো জন্তুৰ ওপৰত উঠি আছে যে একেটা নাম কেংগেৰু আকৌ ইয়াতে মোনা এখন থাকে যে পেটৰ ভিতৰত সেই যে কিতাপত পাইছিলে সিহঁতি মানে মোনা কোচতে মানে পোৱালিটো লৈ থাকে সৰু থাকিলে সেইটো চা পোৱালিটো গৰম লাগিছে চাগে পানীত কেনেকে মাকটোৱে ভিজাই ৰাখিছে আৰু সেইটো যে ইন্দু হয় ইন্দু এটা গুহাত থাকে বাহ লৈছে কেংগুৰুৰ লগতে থাকে এতিয়া ওপৰলৈ উঠি গৈ পেলাই মুচকেডাল লৰাই আছে মানুহবোৰ দেখিছে যে সেইকাৰণে এনেকে আছে হ'ব পাৰে একেলগে চাগে কেংগুৰুৰ লগতে বাহ লৈছে ইন্দুটোৱে সেইফালে গৈছে সেইফালে চাগে সিহঁতৰ গাঁতটো আছে সোমোৱা ৰাস্তাটো আছে এফালে পানী যে সেইকাৰণে সেইফালে গৈছে চাগে আমিও গৈ থাকো বোলে সেইফালে বেলেগ জন্তুবোৰ চাব লাগিব এঠাইতে থাকিলে নহ'ব নহয় ফটো উঠা হোৱা নাই ফটো উঠিব লাগিব ব'লা ব'লা ফটো উঠা হোৱা নাই মই যে টাইগাৰৰ লগতে ফটো উঠিব লাগিব আৰু বেলেগ ক'তো নুঠো টাইগাৰৰ লগতে উঠিমগে ঐ বুঢ়ীকণ পাপেৰ নাহোঁতে এই মচুৰ দাইলটোৰ লগত ফটো এটা মাৰ বৰুৱানীক দেখাবলৈ পাৰিম মচুৰ দাইল মা তুমি বুঢ়ী হৈছে নে কিখন বকিছা মচুৰ দাইল নহয় ককোদাইল এইবোৰ নকবা মানুহে শুনিলে হাঁহিব আৰু পাপাই শুনিবলৈ হ'লেতো হৈছে আৰু তোমাকে গাধ বুলি আকৌ মাতিব ল'ব ঐ বুঢ়ীকণ তই মোক এনেকৈ জ্ঞান দি থাকিবি নে ফটো এটা মাৰিবি হে পাপাই অহাৰ পিছত মোৰ ফটো চটো উঠা গোটেই ভিক্ষা মৰিব আৰু যিহে খুটিটো উঠি লৈছে পৰিবলৈ হ'লে তোৰ মাৰক এই ক্ৰকোদাইলে নে মচুৰ দাইলে গোটেই গিলি থ'ব গম পাইছ ফটো এটা মাৰ পটককে গাঁৱত গৈ পেলাই বৰুৱানীক দেখাব লাগিব ঘৰিয়ালৰ লগত ফটো উঠা বুলি পেলাই গম পাইছ মাৰিছো তুমি পোষ্ট দিয়া বুঢ়ীকণ মাৰি দে এবাৰ মই ঘৰিয়ালটোক পুৰা ফ্লাইং কিছ দিয়া মোচনত দিছো পটেশ্বৰে তুমি ফটো উঠা জগা পোৱা নাই নে কি জগা পোৱা নাই কাৰণে উঠিছিলো এতিয়া মই পৰিলো বুঢ়ীকণ ধৰ হেৰি ধৰক আমাৰ এওঁ আকৌ ভাবিছিলে তহঁতি গোটেইখন ফুৰিছ আমিহে ফুৰিবলৈ নাপাৰো এনেকে আকৌ মূৰটো কামুৰি খাই আছে ঘৰত ফুৰিছিলোঁ তাৰপিছত গমেই পালে নহয় সেইকাৰণে হ'ল বুলি পেলাই আৰু তাৰপিছত আপোনালোককো লগ পালোঁ গুচি আহিলোঁচোন এই বাঘ তাৰপৰি জিৰাফ হৰিণ এইবোৰ চাবলৈ ৰৈয়ে গ'লগৈ চাওঁচোন যোৱা আগৰ দিনা চাই আহিমগৈ এপাক ভাবিছোঁ আৰু ওচৰতে মিউজিয়াম এটাও আছে চাবলৈ যাব নে কি কাইলৈ যাম কেলৈ নাযাম আকৌ এই মিউজিয়াম চিউজিয়ামবোৰ চাই পেলাইও ভাল লাগে নহয় আৰু এনেবোৰ ঠাইত আৰু দ্বিতীয়বাৰ ক'ত আহিমগৈ আহিছোঁ যেতিয়া গোটেই ভাগৰ চায়ে যাব লাগিব টিকট চিকট পইচা যি যায় যাব আৰু চাম বুলি আহিছোঁ চায়ে যামগৈ আৰু আপোনালোক দুইটা তাতে জুই পুৱাই থাকিব নে কিবা খোৱা লোৱা যোগাৰ আনিবগে বাকীবোৰ তম্বুৰ ভিতৰত খেল ধেমালি কৰি আছে মইহে চিন্তা কৰিছো এতিয়া কি খামগে যাওক নহ'লে বজাৰকে কৰি আনকগৈ কথাটো মই চিন্তা কৰাই নাছিলোঁ নহয় ঘৰৰ পৰাতো একো যোগাৰো অনা নাই অকল সেই বাচন বৰ্তনখিনিহে অনা হৈছে ৰ'বা আমি দুয়োটাই গৈ পেলাই বজাৰকণকে কৰি আনোগৈ ভলুকা ভাগৰ আৰু মই গৈ পেলাই পাৰিলে মাংস অকণকে লৈ আহোঁগৈ শ্বিলঙত যে সঁচাই বহুত ঠাণ্ডা মাংস খালে ৰাতিটো গৰম উঠি থাকিবগৈ হ'ব তেন্তে যাওক সোনকালে আহিব কৰিবি নেকি কামটো কৰিলে কিন্তু মজা লাগিব ইয়াত যে সঁচাকে এনেকুৱা এডভেঞ্চাৰবোৰ কৰিবলৈ পেলাই সঁচাকে বহুত মজা লাগিব গম পাইছ একদম স্মৃতি টাইপত থাকিও যাব লগতে যে থকা সময়খিনি পুৰা ফান পামগে মস্তি পামগে তই ঠিকেই কৈছ মস্তি নকৰিলে সেইটো পিকনিক হ'লে বল আমি আৰু জুই পুৱাই নাথাকো আমাৰ ভাগৰ কামবোৰ আমি আৰম্ভ কৰি দিওঁগে তেতিয়াহে পিছত সময় হ'ব নহ'লে আকৌ এফালে ভাত খাবলৈ সময় হ'ব দেউতা ভাগৰ হাতে চাগে মাংস আনিবলৈ গ'লেই বন্ধাকবি আৰু ফুলকবি তোক যে মই ভাল পাওঁ কাকো নকবি জুইকুৰা যে কেতিয়া নুমাও কেতিয়া জ্বলো এনেকে থাকে পাই ইয়াত যে ঠাণ্ডা কাৰণে সঁচাকে বাহিৰত জুই ধৰিবলৈও টান তম্বুৰ ভিতৰত আকৌ জুই ধৰিবলৈও নোৱাৰি যে দালিখন হ'লে আৰু এক প্ৰকাৰৰ হ'ব আৰু খাব পৰা এতিয়া মোবাইলটো চাই পেলাই ফটো কেইখনমানকে ষ্টেটাছ লগাই দিওঁ মাংস গোন্ধ ইয়াত কোনে মাংস ৰান্ধিছে মাংস বৌটি মোবাইল চাই আছে পিছফালে জম্বি কি হ'ল আকৌ তোমাৰ তেনেকে মুখ মেলি পেলাই কৈছা যে তেনেকে মই ফটো চাইছিলো ৰবা ষ্টেটাছ এখনমান লগাই দিলো ফটো উঠিছিলো যে পিছত জুই পুৱাবলৈ আহিছা নেকি বৌটি পিছফালে চাওক আৰু ইয়াৰ পৰা পলাব লাগে আৰু পিছফালে চাব লাগে ৰবা কি চাবলৈ কৈছা
লৈছা যিহেতু তহঁতি মোৰ হাততে মৰিব লাগিব আৰু আমাৰ পাণ্ডৱপুৰৰ হাতত মৰিব লাগিব। পাণ্ডৱপুৰ এতিয়া নাই কাৰণে মই অকলে আছোঁ কাৰণে তহঁতি দৌৰি থাকিব পাৰিছ, কিন্তু পাণ্ডৱপুৰ আহিলে তহঁতি এটাও খাইব নোৱাৰিবি। তহঁতি ক'ত লুকাবি? পানীৰে যাব নোৱাৰো ভাবিছ? উৰি যামগৈ, ৰহ উৰি গৈ তহঁতৰ ওচৰ পামগৈ মই এতিয়া। কিন্তু ইহঁতে শুই আছে যে জম্বিৰ চাগে কথা গমেই পোৱা নাই ইহঁতি। মই মামনি আৰু ক'ত দূৰত গৈ থকা এই তম্বুটোতে সোমাই যাওঁ আহা। আপুনি ঠিকেই কৈছে বৌদি, ফুলুকা দাহঁতৰ তম্বুটো পাবলৈ বহুত দূৰ আছে। তাতকৈ ৰিংকি আৰু চুনুকণাৰ লগত ইয়াতে থকা ভাল। ইহঁত দুয়োটা আমাৰ লগত সুৰক্ষিত থাকিব, নহ'লে ইহঁতক পাবলৈ হ'লে ইহঁতকে জম্বি খতম কৰি থ'ব। আহা সোমাই আহা, তাৰপিছত চেইনডাল মাৰি দিব লাগিব। কচু গুটি এইটো আকৌ এফালে কি উৰি আহি আছে? একেটো নাই নহয় আকৌ এতিয়া মই কি কৰিব পাৰোঁ? চিকতা এইটোৱে চাগে মই চাপৰ মানুহ কাৰণে দেখা নাপালে। ভালেই হ'ল, চাপৰ মানুহ সুবিধা কেতিয়াবা সঁচাকৈ বহুত ভাল হয় পায়। মই তম্বুৰ ভিতৰতে সোমাই থাকোঁ, নহ'লে এইটো কেনেবাকৈ ফ্ৰী আহি দেখিবলৈ হ'লে মোক গোটেই গিলি থ'ব চাগে। কেনেকুৱা ভূত আকৌ, ভূতেই নে মানুহে নে চৰাই নে কি? মুখখন কেনেকুৱা উৰি উৰি গৈ আছে। মই সোমাই থাকোঁ পাই, এখেতে ক'তবা গৈছে, যি হয় হৈ থাকিব। মামনি পেহী তুমি নোৱাৰিবা, নামি দিয়া। এইখন দেউতাহঁতে টানি দিছিলে ওখ কৰি পেলাই, শুলে যাতে ডিষ্টাৰ্ব নহয়। আৰু তোমালোকে সঁচাকৈ দেখিছিলা নেকি জম্বিটো আকৌ? নেদেখিলে কি আমি এনেকৈ চক লাগিব নেকি এইবোৰ কৰিবলৈ? হ'ব দিয়া, তোমালোকক যে কিবা এটা কথা ভালকৈ সুধিব নোৱাৰে। দেখিছিলা নে সেইটোহে সুধিছিলোঁ। কিবা বেলেগো দেখিব পাৰে, জম্বি নহ'ব পাৰে। সেইকাৰণে কিবা যি কৰা কৰি থাকা, পিছত পৰি মৰি আকৌ হাত ভৰি ভাঙিলে আমাক নক'বা। আমি দুয়োটা বহি থাকোঁ ইয়াত। মামনি তুমি লগ পাবা নে নোপোৱা? মোৰ চোৰ একে পিঠি